নমস্কাৰ, মই বাবুল আলী হাজৰিকা। যোৱা 20 তাৰিখে আমাৰ গোলাঘাটৰ যি আব্দুল হানান উৰ্ফে বাবলু ডাঙৰীয়াক আৰক্ষীয়ে কৰায়ত্ব কৰিছিলে আৰু তাৰ পাছতে ইনভেষ্টিগেশ্যনত কিবা কাৰণত নি থকা অৱস্থাত আৰক্ষীয়ে প্ৰকাশ কৰিছে যে তেখেত পলাব চেষ্টা কৰাত গুলীবৰ্ষণ কৰিলে। এতিয়া পোনপ্ৰথমে মই অসম আৰক্ষীক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। বিগত 2 মাহৰ পৰা এটা কথা লক্ষ্য কৰি সুধিব বিচাৰিছোঁ যে অসম আৰক্ষী যিবিলাক হেণ্ডকাপ আছে সেই হেণ্ডকাপবিলাকত অত্যাধিক মামৰে ধৰিছে নেকি? কাৰণ অসমৰ জনসাধাৰণৰ তেনেকুৱা ধৰণৰ মনোভাৱ হৈছে। কাৰণ বিগত 2 মাহৰ পৰাহে অসম আৰক্ষী হাতৰ পৰা একাধিক্ৰমে প্ৰত্যেক দিনে দেখা গৈছে 2-3 দিনৰ মূৰে মূৰে অপৰাধী পলাই থাকে। প্ৰথম কথা, আৰু সেইকাৰণে যে অসম আৰক্ষীক এইটো প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকৰ হেণ্ডকাপবিলাক অত্যাধিক মামৰে ধৰিছে নেকি, এইবিলাক সোনকালে ঠিক কৰি লওক। দ্বিতীয়তে হ'ল যে তেখেতক প্ৰায় 15জনমান পুলিচে নিয়াৰ অৱস্থাত, হাতত হেণ্ডকাপ লগাই থোৱাৰ অৱস্থাত এজন ব্যক্তি যেতিয়া পলাবলৈ চেষ্টা কৰিব পালে, তাৰ পৰা এটা কথা প্ৰমাণ হয় যে সেই আৰক্ষী বিষয়াৰ লগতে যিকেইজন কনিষ্টবল আছিলে তেখেতৰ লগত, তেখেতসকলে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰা নাই। সেই ক্ষেত্ৰত অসম আৰক্ষীয়ে প্ৰথম ব্যৱস্থা ল'ব লাগিছিলে যে যিকেইজন আৰক্ষী বিষয়া আৰু কনিষ্টবল আছিলে দায়িত্বত তেখেতসকলক অনতিবিলম্বে অসম আৰক্ষীয়ে নিলম্বন কৰিব লাগিছিলে। সেইটো প্ৰথম ষ্টেপ ল'ব লাগিছিলে। আৰু দ্বিতীয়তে কথা হ'ল কি, দেখা গৈছে যে বিগত সময়ছোৱাত যেনেকৈ অসম আৰক্ষী হাতৰ পৰা একেটা প্ৰচেছতে প্ৰত্যেকটো ঘটনা ঘটি আছে। পলাবলৈ চেষ্টা কৰে আৰু প্ৰত্যেকজনতে ভৰিত গুলি মাৰে, প্ৰত্যেকজনে ভৰিতে আঘাতপ্ৰাপ্ত হয়, গুলি মাৰে। একেটা কাহিনী ঘটিব লৈছে। তাৰ ফলত কিন্তু অসমৰ জনসাধাৰণে বুজি পাইছে যে ইয়াত এটা গভীৰ ৰহস্য সোমাই আছে আৰু এইটো যে সুপৰিকল্পিত ঘটনা একাধিক্ৰমে কৰি আছে অসম আৰক্ষীয়ে, তাৰ পৰা কিন্তু অসমৰ জনগণে বুজি পাই গৈছে ইতিমধ্যে। আৰু দ্বিতীয়তে ক'ব বিচাৰিছোঁ যে এনেধৰণে যদি ডাইৰেক্ট জনগণক বা কাৰোবাক নিৰপৰাধীকো অপৰাধী সজাই পেলাই, যেনেকৈ সেইদিনাখন জয়নাল আবেদিনক এজন নিৰপৰাধী লোক, তেখেতৰ অসমৰ কোনো এখন থানাত এটাও অপৰাধী গোচৰ নথকা এজন ব্যক্তি আছিলে, কিন্তু সেইদিনাখন তেখেতক গুলীয়াই হত্যা কৰিলে। তাৰ পৰা কিন্তু প্ৰমাণ হৈছে লাহে লাহে যে গণতন্ত্ৰৰ প্ৰতি যে চৰম ভাবুকি আহি আছে, সেই কথাটো কিন্তু প্ৰমাণ হৈ গৈছে। সেইকাৰণে আৰু লগতে ক'ব বিচাৰোঁ যে কেইদিনমান আগত কিন্তু এজন কিডনী মাফিয়া কৰায়ত্ব হৈছিলে, যি মানুহৰ অংগ দেহক লৈ পেলাই ব্যৱসায় কৰে। কিন্তু সেই কিডনী মাফিয়াক কিন্তু আৰক্ষীয়ে কৰায়ত্ব কৰিলে, কিন্তু তাৰপিছত কিডনী মাফিয়া পলাবলৈও চেষ্টা নকৰিলে আৰু গুলীবৰ্ষণো নকৰিলে। ইয়াতো কিন্তু এটা যে কোনোবা আলী ৰহমান হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ হৈছে, তেনেকুৱা ধৰণৰ মনত কিন্তু উপলব্ধি হৈছে, সকলোৱে অনুভৱ কৰিছে। আৰু সেইকাৰণে অসম আৰক্ষীয়ে এই ক্ষেত্ৰত কঠোৰ হ'ব লাগে। উচ্চ পৰ্যায়ৰ যিখিনি অসম আৰক্ষী DID GCP বিষয়া আছে, তেখেতসকলে কিন্তু এই ক্ষেত্ৰত অসমৰ প্ৰতিখন জিলাতে এইটো দৃষ্টিগোচৰ অৰ্থাৎ চোকা দৃষ্টি ৰাখিব লাগে। আৰু বিশেষকৈ বঙাইগাঁৱৰ সেই সদৰ থানাৰ সেই থানাখনৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া তথা পুলিচ যিকেইজন দায়িত্বত আছিলে, সকলোকে তদন্তৰ আওতাত আনি পেলাই, তেখেতসকলকো তদন্তৰ আওতাত আনি পেলাই এই বিষয়টোৰ ওপৰত এটা ন্যায়িক তদন্ত হ'ব লাগে। আৰু কেনেকৈ পলাব পালে তেখেতসকলৰ ইমান কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকাৰ পাছতো ইয়াৰ ভিতৰত যে এটা ৰহস্য সোমাইছে, সেইকাৰণে এইটো এটা মোৰ মতে তদন্ত হ'ব। মই ভাবোঁ কঠোৰ পদক্ষেপ ল'ব লাগে আৰু হস্তক্ষেপ কৰিব লাগে। এই ক্ষেত্ৰত আৰক্ষীৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিব লাগে যে ক'ৰবাত নহয় ক'ৰবাত কাৰোবাক আক্ৰোশমূলক মনোভাৱ লৈ পেলাই আৰক্ষীয়ে যেন ষড়যন্ত্ৰমূলকভাৱে সুপৰিকল্পিতভাৱে এনেকুৱা ধৰণৰ ঘটনা কৰিছে, সেই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিব লাগে। আৰু লগতে ক'ব বিচাৰিছোঁ যে আব্দুল হান্নান উৰ্ফে বাবলু ডাঙৰীয়া, মই বিভিন্ন বাতৰিত দেখাই আছে চুফাৰী মাফিয়া। মই কিন্তু চুফাৰী মাফিয়া আব্দুল হান্নান বাবলুক চিনি নাপাওঁ, কিন্তু সেইজন আব্দুল হান্নান বাবলুক চিনি পাওঁ যিজনে গোলাঘাটৰ সমাজ জীৱনত বিগত সময়ত যেতিয়া লকডাউন প্ৰথম পৰ্যায়ত যেতিয়া লকডাউন আৰম্ভ হৈছিলে, যেতিয়া বিভিন্ন দুখীয়া নিপীড়িত জনগণে নিজৰ পেটৰ তাৰণাত ভুগিছিলে, সেই সময়ত গোলাঘাটৰ চুকে কোণে প্ৰতি ঘৰে ঘৰে যি মানুহৰ নিম্নতম যিটো খাদ্য সামগ্ৰী প্ৰয়োগ কৰে, সেই খাদ্য সামগ্ৰীখিনি ঘৰে ঘৰে বিলাইছিলে, সেইজন আব্দুল হান্নান বাবলুক চিনি পাওঁ। যিজনে মন্দিৰ মছজিদ গীৰ্জাত সকলোকে সমদৃষ্টিৰে সময় উন্নয়ন বিভিন্ন জেগাত তেখেতে নিৰ্মাণ কৰিছিলে, যিজনে দুখীয়াৰ দৰিদ্ৰৰ প্ৰতীক হিচাপে চিহ্নিত হৈছে, সেইজন আব্দুল হান্নান বাবলুক চিনি পাওঁ। আৰু অতিকৈ দুৰ্ভাগ্যজনক কথা যে আজি অলপ দেৰি আগত আমি গম পাইছোঁ সংবাদ মাধ্যমৰ যোগেদি যে আব্দুল হান্নান ডাঙৰীয়াক যিহেতু গুৱাহাটী মেডিকেল কলেজত তেখেতক
গুলী বৰ্ষণ হোৱাৰ পাছত গুৰুতৰভাৱে আহত হোৱাৰ কাৰণে গুৱাহাটী মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ কাৰণে আনিছিলে কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে আজি 4 দিন নহওঁতেই তেখেতৰ চিকিৎসা পৰ্যাপ্ত পৰিমাণৰ চলিছিলেহে তেখেত সুস্থ হোৱাই নাছিলে কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে পুনৰ বঙাইগাঁও আৰক্ষীয়ে আকৌ তেখেতক বঙাইগাঁও থানালৈ আজি ইতিমধ্যে লৈ গৈছে বুলি আমি খবৰ পাইছোঁ এইটো অতিকৈ দুৰ্ভাগ্যজনক যে এজন তেখেত যিহেতু বৰ্তমান গুৰুতৰভাৱে অসুস্থ তেখেতক বৰ্তমান সুস্থ কৰি তোলাৰ পিছত পুলিচৰ যিখিনি কাম কাজ আছিলে যিখিনি তদন্ত কৰিবলগীয়া আছিলে সেইখিনি কৰিব লাগিছিলে কিন্তু এইটো এটা সম্পূৰ্ণ দুৰ্ভাগ্য ডাঙৰীয়াক গোলাঘাটৰ যুৱ সমাজৰ হৈ পেলাই কাতৰভাৱে আহ্বান কৰিছোঁ অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয় যাতে তেখেতৰ যদি অপৰাধীৰ যিখিনি তেখেতৰ আপোনালোকৰ ওচৰত যদি প্ৰমাণ আছে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা লওক কিন্তু কাৰোবাক আক্ৰোশমূলকভাৱে আৰক্ষীয়ে ষড়যন্ত্ৰমূলকভাৱে সুপৰিকল্পিতভাৱে এনেকৈ অমানৱীয় অত্যাচাৰ চলাই থাকিব কিন্তু সেইখিনি কিন্তু সহ্যৰ বাহিৰত আৰু সেইকাৰণে আপোনাৰ ওচৰত অনুৰোধ যে এই ক্ষেত্ৰত আপুনি হস্তক্ষেপ লওক কঠোৰ পদক্ষেপ লওক ধন্যবাদ